দে আপনি ও বলে শুনছি ও নাই নুশুনে সেই তেতিয়া মাতিয়ে ছটা মাৰি এটা মাৰি নুশুনে এইখিনি সময় ক'ত বাকী করছে আর একটি সময় যায় কত কাম আছে রাতিবার ঘর যাক দিয়া হয় মোর ও দে বললো আপনি ও শুনছি নাকি ও কি হইছে হ্যাঁ ওই কি কাম হইছ ও মা বাচ্চা বলে শুন দাঁড়িয়ে দিয়েছো আপা ওই শান্তি নাই উঠতে মাথা নষ্ট করে দিব কি হল আপনি কি কৰি আছে দাঁড়িয়ে রাতে এসে আচ্ছা কি বান নাচবে আপনি না কাটবো দাঁড়ি জানো আজি বৃহস্পতিবার তাতে কি হল বৃহস্পতিবার দাঁড়ি শুনলে কাটবে লাগে আপনি নাচবে নাকি কত খারাপ মুসা লাগিলা কি বাবা বৃহস্পতিবারে দাঁড়িয়ে শুনি কাটতে লাগে আর মই কি এতিয়া আধা দাঁড়ি কাটা কোনো অফিসত যাম নাকি কি কথা কও তুমি যাও পেলা নাটক করবে লাগে মাথা চাথা নষ্ট করে দিব হ্যাঁ মই তো অফিসত যদি ইনকে আধা কাটাকে যাও তো অফিসৰ স্টাফে কি কব কি কথা কও মাথা নষ্ট করে দিবা তুমি অফিসৰ স্টাফেও জানে আজি বৃহস্পতিবার দাঁড়ি শুনি লাগতে বুলি মুসাক তো খান মুখান আৰু ইনকে অফিসত যা কি মাথা নষ্ট করছো তুমি গেছো না হ্যাঁ ও দে এফালে অফিসত দেরি হব কিবা খাবা দে দেরি হল অফিসত আদায় দেরি মানে উপায় নহয় গেছি ও দা দে সোনকালে কৰা এফালে আৰু বছে মাথা খাব মোৰ নহ'লে কি আজি আৰু কি দিলা কি দিলা কি কথা কইয়ে মই ইমান ধুনীয়াকৈ ফল খানি জগাৰ কৰি দিলো সেই তেতিয়াৰ পৰা জগাৰ কৰি আজি বৃহস্পতিবাৰে ফল ফল খাব লাগে ৰাতিপুৱা তেতিয়া দিনটো বুলি ভালে যায় তেতিয়া ভালকে খা ফল খানি বৃহস্পতিবাৰে ভাত খাওয়া নাপে ফল মূল খাবা পায় হে ভগৱান উপায় নাই আর হে প্রভু তুমি জি মিলিছ তাকে খাম দিয়া উপায় তো নাই যাও এই বেগটো না এই পুৰুষৰ জীৱন আৰু তিৰি যি গৈছে তাকে শুনবা একবাৰ উপায় নাই এখিনি সময় যাব নালাগে ৰ'ব 10 মিনিট এই শুভ সময় নহয় এই 10 মিনিট বহকচোন 10 মিনিট পিছত যাব 10 মিনিট শুভ সময় নহয় 10 মিনিট মই এতিয়া কি কৰি থাকিম এফালে এনে অফিসত লেট হৈছি অফিসত যদি দেৰিকে পাওঁ নহয় বছে একেবাৰে একদম শেষ কৰি দিব তুমি কথাগিলা বুজি নাপাওঁ নাই মই যাওঁ ৰ'ব ক'ত যায় 10 মিনিট বহকচোন এখানে আমাৰ ৰাহু কেতু লাগি আছে শুনা তোমাৰ এই ৰাহু কেতুই একদিন মোৰ জীৱন শেষ কৰি দিব তুমি কথাটো বুজিব নাই না আমাৰ যদি অফিসত যতে মোৰ দেৰি হয় বছে মোক অফিসৰ পাই বাহিৰ কৰি দিব সিন্না গম পাবা ৰাহু কেতু মোৰ তাত লাগিব কথা কবা আহিছ হল না তোমাৰ 10 মিনিট সময়টো ৰ'ব অলপ বহকচোন অলপমান শুনাই দিব 10 মিনিট হ'লে আৰামছে যাব অলপমান জিৰাই লওক হৈ গেল 10 মিনিট হৈছে আপুনি যাব পাৰে 10 মিনিট হৈছে যাব পাৰো যাক ভগৱান বিজয় ভালকে যাব দাও হ'ব দা ভালকে আছো দা ও কি হলা বাহিৰত থিয়া দি আছো অকমান আৰু কিবা ৰাহু কেতু এই শনি মংগলৰে মাথা মাৰি আছে কিবা ভিতৰত অকমান আৰু কি হৈছে আৰু মাথাই নষ্ট হৈ যাব মোৰ গাঁৱত ধৰি দে ৰখি আছো বাহিৰত খুলি দিয়া আপনি আইছে মই আহিছো দিয়া ৰ'ব যাই আছো ৰ'ব দে অলপমান ৰাখক একাল হৈ দিয়া অলপমান বাহিৰত থিয়া দি ৰাখক 10 মিনিট পিছতে সোমাব পাৰিব ইমান সময় কি কৰি আছিলা ভিতৰত মই মন্ত্ৰ জপ কৰি আছিলো ৰ'ব আপুনি অলপ সময় ৰ'বচোন 10 মিনিট ৰ'ব মই আহি আছো বাবা হে ভগৱান ইয়াৰ বাৰ ভিতৰত নি কি কৰে আৰু নাজানো আৰু ভগৱান জানে কিবা আনিব গৈছে আৰু ভিতৰত ভগৱান কি পালাত পেলছ তুমি মোক নাজানো আৰু মানুহ এইবাৰ বা আৰু কি কৰে বাহিৰত থিয়া দিয়ে বোলে
আনছো কি হে ওই জাৰা পানী ৰব একাল হৈ দেখা নাছিনে আপুনি এই সাৰ হৈ ঘূৰি ঘূৰি আহিছে কবাটো নৰি কি আছিল লগত আপোনাক মই পানী জাৰা পানী ৰব এই জাৰা পানী এই অলপ টাইম ৰব অলপ টাইম ৰব ভগৱান একো মেঘান্দা পানী অকণ মাৰিলাম গাই মুৰে দাদা কি কৰিছ ভগৱান আহক এতিয়া হৈছে আহক আৰু আহক হৈছে আহক এতিয়া হৈছে আহক ভাই কি পালা কৈছো কিবা জাৰা পানী চিটেলা কোনিবা কি এলা মাথা তুমি দিছি নাজনো ভগৱান কি আই জাৰা পানী ক'ত পাইছো এলা জানো যোৱা মই তোমাক বুদ্ধি দিয়া মানুহ তুমি আৰু মই জানো ভগৱান কিবা জাৰা পানী উপায় নাই নাখলিও নহয় খাই থওঁ নহ'লে আৰু কিবা নাটক বাজি কৰি নাজনো আৰু ভগৱান খাই থওঁ মৰি গৈছো ভগৱান প্ৰভু বছে অফিচটো পালিয়ে এফালে দাউৰাব ঘৰ আহি পালি তিৰি এফালে দাউৰাব আমাৰ বিয়া কৰা পুৰুষ গিলাৰ এই অৱস্থা হৈছে মই সেইকাৰণে চব চলিকে কওঁ তুন্দে বিয়া নকৰিবি শনিবাৰ আছিল লগৰ ছোৱালীকেইটাক ফোন কৰোঁ নেকি কালি ৰবিবাৰ আজি যদি এটা খানাৰ আয়োজন কৰা যায় আজি খানাটোৰ আয়োজন কৰি খানা চানা খাই কালি ৰবিবাৰ দিনটো ৰেষ্ট ল'ব পাৰিম টেনশ্যন নাই কি কৰি আছে কি কৰি আছে মই নখ কাটি আছো কি নখ কাটি আছে আপুনি আজি শনিবাৰে নখ কাটি আছে পাইনা আজি শনিবাৰে থক কালি কাটিব কালি দেওবাৰ আছে থক এতিয়া পাছকে শনিবাৰে নখ কাটতে নালাগে কি মাথা নষ্ট কৰা তুমি মঙ্গলবাৰে এইটো কৰিব নালাগে বুধবাৰে এইটো কৰিব নালাগে বৃহস্পতিবাৰে এইটো কৰিব নালাগে শুক্ৰবাৰে নালাগে শনিবাৰে নালাগে তোমাৰ এলা নিয়মে একদিন মোক চেছ কৰি দিব সঁচাই কৈছোঁ এলা কি ধেমালি কৰি থাকনো সঁচাই কৈছোঁ মই ভাল নাপাওঁ এলা মই নাপাওঁ এলা লেতেৰা আহিছে দেখা নাই একদম বাঘৰ নখৰ দৰে আহিছে কেনেকুৱা তোমাক একদম এই নখেদি একদম ফালি চিৰি ফেলাম কথা কৈ দিছোঁ যোৱাৰ পৰাই আপোনালোকক ভাল কৰি বেয়া হয় আপোনালোকৰ নিচিনা মানুহ ইমান ভালকে ক'লেও আপোনালোকে ভগৱানক অলপ বিশ্বাস কৰিব লাগে ভগৱানক বিশ্বাস নকৰে থাকক যি কৰে কৰি থাকক এই জ্ঞান মোক দিবা নালাগে বুজিছা না এতিয়া মুখ ফুলাব নালাগে এতিয়া মোৰ ভোক লাগছি কিবা বনাবে য নখটা কাটি কিন্তু মই খাব পাব লাগিব কৈ দিলোঁ এই বাজাৰকো যাব লগা আছে দিয়ক হ'ব দিয়ক থং কৰিব নালাগে এতিয়া বাজাৰত যাব আপুনি হেৰি এটা কাম কৰিব হিন্দীৰ পৰা আহোঁতে আপুনি মোৰ কাৰণে লিপষ্টিক এটা আৰু নেল পলিচ এটা লৈ আহিব লিপষ্টিক আৰু নখ পালিচ লাগে তোমাক হিন্দীৰ পৰাই আজি শনিবাৰ এই লিপষ্টিক আৰু নখ পালিচ ল'বা নাপাই যাওঁ আজি শনিবাৰ না যেনকৈ নখ খাইতে নালাগে সেনকৈ এলাখনো লগাব নালাগে বুজি পাইছা এতিয়া হ'ব ভাত দিছো ঢাকাত দি দিছো ভাতটো মই ওপৰৰ পৰা কাপোৰ খিনি ভালকে মেলি দি থৈ খাইছো ৰবা আজি আৰু কি নিয়ম কৰিলা
আৰামছে কৰি খাওঁ এনেকৈ খোৱাৰ মজাই বেলেগ ধুনীয়াখনত বহি এনেকৈ খোৱাৰ মজাই যোৱাকালি মাংস আনিছিলোঁ না মাংস জল থৈ দিছে মোক লগি বঢ়িয়া পিঠা খাই গ'লে তাড়াতাড়ি কি হৈছে আপনি ভাত খাই আছো ইনকে ভাত খাই নেকি গম দাইলি কইটা ভাত দিলতে এই পশ্চিম মই ভাত খাই হ্যাঁ পশ্চিম মই ভাত খাই উপায় ভগবান পশ্চিম মহাই ভাত খাওয়া নাগে আলবে খুব মা খালকে পশ্চিম মহাকে বলে ভাত খাওয়া নাগে আপনা গানে খাবো সে পুরো করে ওলা খাম যা পূব মহাকে বলি খাম এই বইলো বাবা এই পূব মহাকে বইলো পুরো করে সে মা কিনে আমি চলে পানি দা বাপ মই পূব মহাকে বইছো দিয়া ভাত খাইছো হ'ব না এতিয়া খা খালে এই যা বাকি ৰেডি হ মই ভাত খাই কিন্তু মই গুছি যাম এৰিছিলি ও কি বলে পশ্চিম মহাকে ভাত খাবা নালাগে পূব মহাকে বহি খাবা লাগে এই ভগৱান প্ৰতিটো ক্ষেত্ৰতে নিয়ম 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 নষ্ট হৈ গ'ল বাদা শান্তি উপায় নাই পাপাই উঠো নাপাই এৰি থৈ গুচি যাম তাড়াতাড়ি যাও খানা দাতে ওরে বাপনে কোন যায় ক'ত যাওঁ মানে শুনা মই যাওঁ কোন যায় আপনি ক'ত যাওঁ মানে মই পুৰাণ ঘৰত যাওঁ কি কথা কয় কে যায় পুরান ঘরত এতিয়া মানে এইকাৰণে যাওঁ এই তোমাৰ সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই ৰাহু কেতু এলাখনত মই মাথা মাৰি ঠিক পেনো বুজিছ না তুমি এই ৰাহু কেতু শনি এই মঙ্গল এলাখনৰ লগত তুমি ইনকে ইয়াতে থাকা মই নৰো মই পুৰাণ ঘৰত যাওঁ তাতে আৰামছে একদম খাই বৈ মই মস্তি কৰি থাকিম তোমাৰ লগত লাখ টেনশ্যন লৈ থাকিব নৰো মই যাওঁ ওর বাপনে আপনার ভালোর কারণে কইছিল মই গলা আপনি কি ভুল বুঝলা আমি নাচবো শুনা তুমি যি কৰ এতে ভালৰ কাৰণে কৰি থাকা মোৰ কাৰণে কৰিব নালাগে গতিকে নমস্কাৰ মই বিদায় ললো যাওঁ মই ও রব রব নাচবো মই যাই রব নমস্কাৰ জনাইছোঁ ৰাইজলৈ আপোনালোকে আমাৰ ভিডিঅ'টো কেনে পালে ভাল পালে নে বেয়া পালে আৰু যদি ভাল পালে কমেণ্ট বক্সত আপোনালোকে সুন্দৰ সুন্দৰ কমেণ্ট কৰিব তেতিয়া আমাৰ ভাল লাগিব লাইক কৰিব আৰু নতুন যদি চেনেলটো আহিছে তেনে সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব একদম আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি বহুত দূৰ আগুৱাই যাম এনেকৈ আমি এটা প্ৰয়াস কৰিছোঁ আমি নতুন নতুন ভিডিঅ' দিবলৈ হাস্যমধুৰ ভিডিঅ' দিবলৈ গতিকে আজিলৈ নমস্কাৰ জনাইছোঁ নমস্কাৰ ধন্যবাদ পুনৰ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ